নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আপোনালোকক জনাম বহুতে কিন্তু ট্ৰেইনেৰে যাত্ৰা কৰি ভাল পায়, ৰেল ভ্ৰমণ কৰি ভাল পায়, ৰেলেৰে যাত্ৰা কৰি কিন্তু ভাল পায়। তো আপুনিও যদি ৰেলত যাত্ৰা কৰি ভাল পায় তেতিয়াহ'লে কিন্তু এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। কাৰণ যেতিয়া আপোনালোকে জেনেৰেল টিকেটেৰে ৰেল যাত্ৰা কৰে, ৰেল ভ্ৰমণ কৰে, তো যেতিয়া আপোনালোকে এখন জেনেৰেল টিকেট কাটি লৈ আপোনালোকে ৰেলত উঠে, তো এই জেনেৰেল টিকেটৰ কিন্তু কিছুমান নিয়ম থাকে। এই নিয়মসমূহ আপুনি যদি নাজানে তেতিয়াহ'লে কিন্তু আপোনাক কিন্তু জৰিমনা দিব লগাত পৰিব। আপোনাক কিন্তু জৰিমনা বিহিব। টিটিয়ে যদি আপোনাক লগ পায় তেতিয়াহ'লে কিন্তু আপোনাৰ পৰা জৰিমনা ল'ব। তো আপোনালোকে কোনসমূহ নিয়ম মানি চলিব লাগে যদি আপোনালোকে এখন জেনেৰেল টিকেট কাটি লৈ ৰেলত উঠে, তো আজিৰ ভিডিঅ'ত আপোনালোকক জনাই দিম। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো বন্ধু বান্ধৱীসকল চাওক, আপোনালোকে যেতিয়া এখন জেনেৰেল টিকেটৰে ৰেল যাত্ৰা কৰে বা ৰেল ভ্ৰমণ কৰে, তেতিয়া কিন্তু আপোনালোকে ট্ৰেইন ষ্টেচনত গৈয়ে কিন্তু এনেকুৱা এখন জেনেৰেল টিকেট কাটি লৈ ট্ৰেইনত উঠিব পাৰে, ৰেলত উঠি যাত্ৰা কৰিব পাৰে, ভ্ৰমণ কৰিব পাৰে। তো এই জেনেৰেল টিকেটেৰে যদি আপোনালোকে যাত্ৰা কৰে, ভ্ৰমণ কৰে, তেতিয়াহ'লে কিন্তু আপোনালোকে এই জেনেৰেল টিকেটৰ কিছুমান নিয়ম আছে, এই নিয়মসমূহৰ বিষয়ে জনাটো কিন্তু অতি প্ৰয়োজনীয়। নহ'লে কিন্তু আপোনালোকক কিন্তু কেতিয়াবা ফাইন ভৰিব লগাত পৰিব পাৰে বা জেলতো কিন্তু যাব লগাত পৰিব পাৰে। তো চাওক বন্ধু বান্ধৱীসকল, আপোনালোকে যেতিয়া ট্ৰেইন ষ্টেচনত গৈ টিকেট কাউণ্টাৰৰ পৰা এনেকুৱা এখন জেনেৰেল টিকেট কাটি লয়, সেই টিকেটখনত কিন্তু কোনো ধৰণৰ ৰেলগাড়ীৰ নাম বা ৰেলগাড়ীৰ নম্বৰ বা কোচ নম্বৰ, চিট নম্বৰ কোনো ধৰণৰ কিন্তু লিখা নাথাকে। অকল টিকেটখনত সেইটো লিখা থাকে যে ক'ৰ পৰা ক'লৈকে যাব, যোনটো ষ্টেচনৰ পৰা যোনটো ষ্টেচনত যাব সেইটো কিন্তু লিখা থাকে। ধৰি লওক আপোনালোকে নিউ বঙাইগাঁৱৰ পৰা গুৱাহাটী কামাখ্যা জংচনলৈ যাব, তো সেই টিকেটখনত সেইটো লিখা থাকিব যে নিউ বঙাইগাঁও টু কামাখ্যা জংচন, এনেকৈ লিখা থাকে। ইয়াৰ উপৰিও এই জেনেৰেল টিকেটবোৰত চাব বন্ধু বান্ধৱীসকল, এনেকৈ কিন্তু এটা ভেলিড সময় দিয়া থাকে। কিছুমানত 3 ঘণ্টা আৰু কিছুমানত 1 ঘণ্টা। আচলতে এই 3 ঘণ্টা বা 1 ঘণ্টাটোৰ মানে আচলতে কি, এইটো যদি আপোনালোকে নাজানে, এইটোৰ বিষয়ে যদি আপোনালোকে গম নাপায়, তেতিয়াহ'লে কিন্তু কেতিয়াবা আপোনাক কিন্তু টিটিয়ে লগ পালে আপোনাৰ পৰা কিন্তু ফাইন ল'ব। টিটিয়ে আপোনাক কিন্তু ফাইন ভৰিব লগাত পৰিব পাৰে, আপোনাক কিন্তু জেলতো যাব লগাত পৰিব পাৰে, এইটোৰ বিষয়ে যদি আপোনালোকে নাজানে। তো এইটোৰ বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকক ভালদৰে বুজাই দিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো বন্ধু বান্ধৱীসকল চাওক, আপোনালোকে যেতিয়া এখন জেনেৰেল টিকেট কাটি ট্ৰেইনত উঠে, তো তেতিয়া আপোনালোকে কি কৰিব, জেনেৰেল ডবাবিলাকতে উঠি কিন্তু যাত্ৰা কৰিব। আপোনালোকে নিজে দমভালি মাৰি জেনেৰেল টিকেট এখন কাটি লৈ নিজে দমভালি মাৰি সেই AC কোচবিলাক বা সেই স্লিপাৰ কোচবিলাকত নুঠিব। আপোনালোকে জেনেৰেল যোনবিলাক কোচ আছে, জেনেৰেল ডবা আছে, সেইবিলাকতে উঠি যাত্ৰা কৰিব। অন্যথা আপোনালোকে যদি এখন জেনেৰেল টিকেট কাটি লৈ AC কোচবিলাকত সোমাই যাত্ৰা কৰে, তেতিয়াহ'লে কিন্তু আপোনাক কিন্তু টিটিয়ে লগ পালে আপোনাৰ পৰা কিন্তু বহুত পৰিমাণৰ ফাইন কাটি ল'ব, লগতে আপোনাক কিন্তু জেলতো যাব লগাত পৰিব পাৰে যদি আপোনালোকে তেনেকুৱা কৰে। তাৰোপৰি এই টিকেটবোৰত যে লিখা থাকে এনেকুৱা 3 ঘণ্টা বা 1 ঘণ্টাৰ ভেলিড সময়, এইটোৰ মানে হ'ল যে কিছুমান সৰু সৰু ষ্টেচন আছে, সেই ষ্টেচনবিলাকত ট্ৰেইনৰ পৰিমাণ কম। তো সেই ষ্টেচনবিলাকত যেতিয়া আপোনালোকে টিকেট কাটিব, তাতে কিন্তু এনেকৈ 3 ঘণ্টা সময় দিয়া থাকে। সেই 3 ঘণ্টা ভেলিড সময়ৰ ভিতৰত ফাৰ্ষ্ট যোনখন ট্ৰেইন আহিব, আপুনি যাব বিচৰা স্থানলৈ যদি ট্ৰেইন এখন আহিছে, তো সেই ফাৰ্ষ্ট যোনখন ট্ৰেইন আহিব, আপুনি যাব বিচৰা স্থানলৈ যাব পৰা ট্ৰেইন যোনখন ফাৰ্ষ্ট আহিব, সেই ট্ৰেইনখনতে কিন্তু আপোনাক উঠি যাত্ৰা কৰিব লাগিব। কিন্তু যদি আপোনালোকে নিজে ইচ্ছামতে কি কৰে যে 3 ঘণ্টাৰ ভিতৰত নগ'লে, ট্ৰেইন আহিলে কিন্তু আপুনি কিন্তু ট্ৰেইনখনত উঠি সেই স্থানলৈ নগ'লে, আপুনি তাতে ৰখি আছে, আপোনালোকে বিচাৰিছে যে 4 ঘণ্টা 5 ঘণ্টা পিছত যাম নিজা ইচ্ছামতে, তেতিয়াহ'লে কিন্তু আপোনাৰ কিন্তু সেই টিকেটখন ইনভেলিড হৈ যাব। ট্ৰেইন এখন আহিছে কিন্তু আপুনি নগ'লে, সেই ট্ৰেইনখনত আপুনি নুঠিলে, আপুনি সেই স্থানলৈ নগ'লে, তেতিয়াহ'লে কিন্তু আপোনাৰ সেই টিকেটখন ইনভেলিড হৈ যাব। 3 ঘণ্টা পিছত আৰু সেই টিকেটখন কিন্তু আপোনালোকৰ ইনভেলিড হৈ যাব। সেই টিকেটখনেৰে যদি আপুনি যাত্ৰা কৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ পৰা টিটিয়ে ফাইন ল'ব।
কিন্তু যদি সেই ষ্টেচনত এখনো ট্ৰেইন নাহিলে, সেই 3 ঘণ্টাৰ ভিতৰত এখনো ট্ৰেইন নাহিলে, সকলো ট্ৰেইন লেট হৈ গ'ল, তেতিয়াহ'লে 4 ঘণ্টা পিছতো যদি এখন ফাৰ্ষ্ট ট্ৰেইন আহে, সেই ট্ৰেইনখনতে কিন্তু আপুনি উঠি যাত্ৰা কৰিব পাৰিব। সেই টিকেটখনে তেতিয়া কিন্তু ভেলিড হ'ব। আৰু যোনবিলাক সৰু সৰু ষ্টেচন আছে তাতে কিন্তু চাব বন্ধু বান্ধৱীসকল, এই 3 ঘণ্টাৰ সময় ভেলিড সময় দিয়া থাকে। আৰু যোনবিলাক ডাঙৰ ডাঙৰ ষ্টেচন আছে, যেনেকৈ ধৰক ডাঙৰ ডাঙৰ নগৰ চহৰত যোনবিলাক ষ্টেচন আছে, দিল্লী, মুম্বাই এনেকুৱা ডাঙৰ ডাঙৰ নগৰ চহৰত যোনবিলাক ষ্টেচন আছে, সেই ষ্টেচনবিলাকত ট্ৰেইনৰ পৰিমাণ বেছি, ঘনাই ট্ৰেইন আহে। সেই ট্ৰেইন ষ্টেচনবিলাকত কিন্তু এই ভেলিড সময়টো 1 ঘণ্টা দিয়া থাকে। তো এই নিয়মসমূহ মানি কিন্তু জেনেৰেল টিকেটেৰে ভ্ৰমণ কৰিব, যাত্ৰা কৰিব। নহ'লে কিন্তু আপোনাৰ পৰা টিটিয়ে ফাইন ল'ব, আপোনাক কিন্তু ফাইন দিব লগাত পৰিব। তো আশা কৰোঁ কথাখিনি বুজিব পাৰিছে। তো আপোনালোকে যেতিয়া জেনেৰেল টিকেটেৰে যাত্ৰা কৰিব, তেতিয়া কিন্তু আপোনালোকে এই নিয়মসমূহ মানি চলিব। তো এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু চেনেলটোত যদি নতুন হৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো বজাই দিব, যাতে মই আপলোড দিয়া এনেধৰণৰ নতুন নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমতে আপোনাৰ মোবাইলত যায়। পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব। আজিৰ মতে বিদায়, ধন্যবাদ।